हेलो नमस्कार अस्सलामु आलैकुम। आज मैं बनाम मटर पोलाव प्रेसार कुकारों। मोर चैनल तो सब्सक्राइब कर দিব। मैं प्रथम लैसो मटर 1 কাপ বা 1.5 কাপলৈকে, জহা চাউল আধা কেজি ভালকৈ ধুব যেতিয়ালৈকে চাফা পানী নোলায়। তাৰপিছত পানীখিনি টুকি ৰাখিব। ৰিফাইন তেল 1 কাপ, নহৰু পেষ্ট 1 চামুচ, আদা পেষ্ট 1 চামুচ, নিমখ আন্দাজ মতে, পিঁয়াজ 2টা মিডিয়াম সাইজৰ মিহি মিহিকৈ কুটি ল'ব। এইখিনি সামগ্ৰী পোলাও বনাবলৈ প্ৰথমে কুকাৰটো গৰম কৰি ল'ম। জুইত কুকাৰ গৰম হ'লে ৰিফাইন তেলখিনি ঢালি দিম। ৰিফাইন তেলখিনি গৰম হ'লে মই পিঁয়াজখিনি ঢালি দিম। পিঁয়াজখিনি ভালকৈ লৰাম। পিঁয়াজ ভাজাৰ ওপৰতে নিৰ্ভৰ কৰে পোলাওৰ ৰংটো কেনেকুৱা হ'ব। মোৰ অলপ ডাঠ ৰং ভাল লাগে, সেয়েহে মই ব্ৰাউন ৰং অহালৈকে পিঁয়াজখিনি ভাজিলোঁ। ভাজি মই আদা নহৰু পেষ্টখিনি দি দিলোঁ আৰু লগতে 1 কাপ পানী দি দিলোঁ যাতে পিঁয়াজখিনি ধৰি নাযাওক। এতিয়া মই ভালকৈ লৰাই দিছোঁ যাতে আদা নহৰু পেষ্টৰ গোন্ধটো নাইকিয়া হওক। নিমখ দিলোঁ আন্দাজ মতে। দি ভালকৈ লৰালোঁ। এতিয়া মই মটৰখিনি দি দিলোঁ। মটৰখিনি দি এবাৰ ভালকৈ লৰাই দিলোঁ। এনেকৈ 2-3 মিনিট সময় মটৰখিনি ভাজি ল'ব। মটৰখিনি ভজা হ'লে মই চাউলখিনি দি দিলোঁ। পানীত টুকি থোৱা চাউলখিনি দিলোঁ। চাউলখিনি দি ভালকৈ এবাৰ লৰাই দিলোঁ। লাহে লাহেকৈ লৰাইছোঁ। এনেকৈ 2-3 মিনিট সময় লৰাই থাকিব। দুই 3 মিনিটৰ পাছত মই পানী ঢালি দিলোঁ। পানী ঢালি এনেকৈ লৰাই 2-3 মিনিট সময় তেনেকৈ এৰি দিলোঁ। এতিয়া আকৌ এবাৰ 2-3 মিনিট পাছত আকৌ এবাৰ লৰাই মই ঢাকনিখন বন্ধ কৰি দিলোঁ। এটা হুইচেল মাৰিলে দ্বিতীয় হুইচেলটো মাৰিলে, 2টা হুইচেল মাৰাৰ লগে লগে মই গেছটো অফ কৰি দিম। প্ৰেছাৰ ৰিলিজ হ'লে ঢাকনিখন নিজে নিজে খুলি যাব। এতিয়া মই ঢাকনিখন আঁতৰাই দিম। আঁতৰাই পেলাই চামুচেৰে ভালকৈ লৰাই দিম। আমাৰ ধুনীয়াকৈ চাউলখিনি সিজি গৈছে। এটা এটাকৈ হৈছে চাউলখিনি। গতিকে মোৰ মটৰ পোলাও ৰেডি। বন্ধুসকল, এনেকৈ এবাৰ মটৰ পোলাও প্ৰেছাৰ কুকাৰত বনাই চাব আৰু কেনে পায় মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।